হ'ব তৰুণ শইকীয়াই কৈ দিব মই ইমান মানে কথা ঠিক ক'ব আছে নোৱাৰোঁ থেংক ইউ কি হ'ব পাৰিলে সকলো আহিব ভাল পাম সঁচা অন্তৰে আহিব মই এইখিনিয়ে ক'লোঁ বৃহস্পতিবাৰে কি হ'ব কাৰ্যসূচী কি বৃহস্পতিবাৰে মানে আমাৰ ইয়াতে প্ৰথমতে তেওঁ ঘৰত য'ত ঘৰ হয় বাপেকৰ ঘৰত খোলপোষণ হ'ব আমাৰ ইয়াতে কীৰ্তন হ'ব ইয়াৰ পৰা আপোনাৰ সেই শিৱকুণ্ডলৈ যাব শিৱকুণ্ডত গৈ পেলাই তেওঁ নাম প্ৰসংগ চব হ'ব তাতে তেওঁ যিখিনি কৰিব দিছে আমি কৰিম বুলি ভাবিছোঁ আৰু বাৰগীয়া ৰাইজকো মাতিছে চবকে মাতিছে খালি এটাই কথা বাৰে প্ৰতি কৈ আছে প্ৰকৃত সঁচা অন্তৰে সঁচা মনেহে আহিব দিছে আৰু বেয়া মন থাকিলে আহিব দিয়া নাই বেয়া ভাৱ থাকিলে আহিব দিয়া নাই কোন কোন যাব শিৱকুণ্ডলৈ শিৱকুণ্ডলৈ কিমান যাব শিৱকুণ্ডলৈ তেওঁ কাকো মানে খালি ক'বহে দিছে যেন এনেকুৱা এটা কৰা নাই ইমানখিনি মানুহ লৈয়ে যাব লাগিব ইমান মোৰ লগত যাবই লাগিব বা ইমানখিনি থাকিবই লাগিব তেওঁ খালি অসুৰ কৃষ্ণ ৰাধা এইখিনি মানুহক কিন্তু তেওঁ গোপীখিনিক আৰু বায়ন গায়নসকলক এইখিনি কিন্তু তেওঁ বিচাৰিছে আৰু পৰিয়ালটোকো এক্সট্ৰা হিচাপে যাব কৈছে তেওঁ লগত যাব বাধা দিয়া নাই বাকী মানে কি যিমান মানুহ পায় শুদ্ধ অন্তৰে সঁচা মনেৰে যাব পাৰে কিন্তু তেওঁ তেতিয়া কৈছিলে যোনে মোক দেখা নাই দেখিব সেইদিনাখনো আৰু মই পাৰিলে কিবা এটা মই দি থৈ যাম কাৰোবাক সকলোকে দি থৈ যাম ৰাইজক এইখিনি কথা আমাৰ আগত কৈছিলে আৰু তেওঁ যিবিলাক কথা কয় মানে কি ধৰি লওক এতিয়া কৈছে নহয় অকণমান পিছত যদি আপুনি আকৌ বস্তুটো কিবা এটা সুধিব যায় সেইখিনি সময়ত তেওঁ ক'ব নোৱাৰে আৰু তেওঁ এটা কথাই কৈছে মোৰ ওচৰলৈ আহিব পাৰে আহক একো নাই কিন্তু মোক চোৱা চিতাকৈ কোনো মানুহ আহিব নালাগে চোৱা চিতাটো তেওঁ মিছা কথা তেওঁ এটা কথাই কৈছে যেন মই শক্তিহে দিব পাৰে ৰছী দিয়ে মন্ত্ৰ দিয়ে জানো নিদিয়ে তেওঁ শক্তিহে দিয়ে তেওঁ নিশ্চয় শক্তি দিব সকলোকে মই আহিছোঁ শক্তি দিম আৰু 10 বছৰৰ কাৰণে চকু মুদিম তাৰপিছত আকৌ দেখা মোৰ পাই যদি ভাগ্য থাকে তেখেতে ক'লে মই মন্দিৰলৈ যাব বিচাৰোঁ ঠিক তেনেকৈ আমি তৰুণ শইকীয়া মোমাইক মোৰো মোমাইক আৰু মই বায়েনো হওঁ ধৰি লওক তেখেতক অকণমান শিকোৱা বুজাৰ ক্ষেত্ৰত ময়ো আছিলোঁ শিকাইছিলোঁ ঠিক তেনেকৈ আমাক বিচাৰি আছে তাৰমানে লগত আমাক কোৱাৰ কাৰণে ধৰি লওক লৈ গুচি গ'লোঁ ফাৰ্ষ্ট টাইম তেখেতে ক'লে দেওশাল মন্দিৰ যাম দেওশাল মন্দিৰত গৈ তেওঁ মন্দিৰৰ ভিতৰত সোমাই ৰাউণ্ডটো 3 পাক ঘূৰিছে ঘূৰি পেলাই আহি ৰৈ আছে বাকী ভক্তসকলে শৰাই দিব গৈছে ৰৈ আছে ভক্তসকল যোৱাৰ পিছত তেওঁ মোমাইক তৰুণ শইকীয়াক কৈছে তুমি হেৰি কৰা পানী ছটোৱাৰ পিছত তেওঁ মেইন মন্দিৰৰ ভিতৰত সোমাইছে সোমাই আমাক সেৱা ল'ব দিলে তোমালোকে সেৱা লোৱা আমি সেৱা ল'লোঁ সেৱা লোৱাৰ পিছত পূজাৰীজনক কৈছে হেৰি কৰা শংখটো বজোৱা 5 বাৰ বজোৱা পূজাৰীজনে বজালে তেনেকৈ 5 বাৰ বজালে তাৰপিছত আমি ফুট লৈ থাকোঁতে তেওঁ কি কৰিছে আপোনাৰ মানে শিৱলিংগত যিটো আমাৰ লিংগত তাতে তুলসী ঢালে বা নাৰিকলৰ পানী ঢালে তাত গছতকৈ হাতখনো সোমোৱাই দিছে তাৰমানে সোমোৱাই দি বেলপাত এটা তাৰ ভিতৰৰ পৰা এটা উলিয়াই আনি বেলপাতটো এনেকৈ লৰাই লৈ পেলাই পূজাৰীজনক কৈছে মোক 3টা তিলক দিয়া বগা তিলক ঠিক তেনেকৈ সেই মন্দিৰৰ পৰা আহিলোঁ অহাৰ পিছত তেখেতক দেখি গাই গৰু আছিলে তেনেকৈ গৰু আছিলে চব চাপি গ'লহি সেই গৰুৰ লগত অলপ খেলা কৰিলে হেৰি কৰিলে গৰুৰ পিছে পিছে যায় সেই নাচা নিচিনা সেই এটা হ'ল তাৰপৰা আহিলোঁ আমি বিষ্ণু মন্দিৰ তেখেতে বিষ্ণু মন্দিৰ দৰ্শন কৰিম বুলি ক'লে তাত বহুত ভক্তগণ আছিলে আপোনাৰ প্ৰসাদ চসাদ বিলোৱা হৈ আছিল কোনোবাই শৰাই দিছিল চাগৈ তেখেত সোমোৱাৰ লগে লগে মুখখন কিন্তু ঢাকি দিলে এতিয়া কিয় ঢাকি দিলে আমি ধৰিব নোৱাৰিলোঁ কিন্তু তেখেতে এটাই কৈছে আমাক সকলোৱে মোক চোৱা সৌভাগ্য নাই বুলি তাত তেনেকৈ কৈ ওলাই আহিল দুই এজন ভকতে খুব তেনেকৈ কোৱাত কিন্তু 2-3জন মানক অলপমান দেখাই থৈ গুচি আহিল ঠিক তেনেকৈ আমি তাৰপিছত থেকেৰা মন্দিৰ আহিলোঁ থেকেৰা মন্দিৰত তলা লগোৱা একো আছিল পূজাৰী নাছিল তাত সোমাই কমপ্লিট মন্দিৰৰ ভিতৰত তেওঁ এটা বস্তু জোঠা বুলি কৈছে যে সদায় ধূপৰ তাৰমানে যদি জ্বলি শেষ হৈ যায় তাৰ সেই ধূপ ধূনা দানিটোত আকৌ যদি ধূপ লগাই তেওঁ ভাল নাপায় সেইবিলাক কমপ্লিট অঁতৰাই চাফা কৰি থৈ আহিছে ঠিক তেনেকৈ কালি দৰ্শন কৰি আহিলোঁ তেখেতৰ লগত এইখিনিতে অন্ন কি গ্ৰহণ কৰি আছে অন্ন বুলিবলৈ তেনেকুৱা নায়েই তেখেতে ক'ৰবাত অকণমান মিঠাই আনিলে আকৌ মিঠাইটো অকলে নাখায় যিকেইজন ভক্ত থাকে আগেই তেখেতলোকক দি ল'ব দিয়ে তাৰপৰা সেই মিঠাইটো ভাগৰ তেতিয়াহে অকণমান খায়
আৰু ভোক নাই বুলি কয়, পানীটো খাই থাকে মাজে মাজে, পানীটো বহুত খায়। সূত্ৰ হিচাপে মই যেতিয়া সূত্ৰৰ দায়িত্বত আছিলোঁ, সূত্ৰ নাচি গৈ যেতিয়া কৃষ্ণ ওলাব লাগে সেইখিনি সময়ত প্ৰথম কৃষ্ণ ওলাল। দ্বিতীয়বাৰ যেতিয়া আকৌ কৃষ্ণ ওলাবলৈ প্ৰয়োজন হ'ল, তেতিয়া মই এজন বায়নক কৈছিলোঁ যে কৃষ্ণ ওলাব লাগে নহয়। তেতিয়া ক'লে যে জানো এতিয়া কৃষ্ণ কি হৈ আছে। মই নিজেই ভিতৰ সোমাই গ'লোঁ, কৃষ্ণক সাক্ষাৎ কৰিলোঁ। কৃষ্ণই মোক এটা প্ৰশ্ন কৰিছিলে যে আপুনি সূত্ৰ কৰিছে ন? মই বোলো হয়। কৈছে আপুনি মোৰ লগত থাকিব লাগিব দেই। মই বোলো থাকিম নিশ্চয়, কাৰণ ৰিহাৰ্চেলতো তাই মোক এবাৰ কৈ থৈছিলে যে আপুনি মোৰ লগত থাকিব, কাৰণ বচনটো হয়তো মই তৎক্ষণাত পাহৰি যাব পাৰোঁ। মই বোলো ঠিকে আছে, তুমি চিন্তা নকৰিবা, মই সূত্ৰ তোমাক ধুনীয়াকৈ বচনখিনি দি দিম, তুমি সেইমতে বচনখিনি গাবা। সেইবাৰ মই বোলো এতিয়া ওলাব হ'ল নহয়, তুমি যাব লাগিব, কাৰণ গোপীসকল ৰৈ আছে। অঁ যাম, আহি গ'ল। সেইবাৰো ধুনীয়া, মানে ৰাইজে দেখি অনুভৱ কৰিব পৰা নাই তেওঁ যে কিবা এটা হৈ আছে, কিন্তু তেওঁ ধুনীয়া দায়িত্ব, যেনেদৰে দায়িত্বখিনি তেওঁ পালন কৰিছে। থাৰ্ড টাইম ছেকেণ্ড টাইম যেতিয়া ৰাধাক মাছ বাটতে লৈ গুচি গ'ল, তে ৰাইজটো মানে হেৰি হৈ গ'ল, ৰাধা নিনোতেই মানে বচন নপৰোঁতে ৰাধাক যেতিয়া লৈ গ'ল, তে ৰাইজ অকণমান হেৰি হ'ল। মই লগে লগে গুচি গ'লোঁ। তেওঁক মই লগ কৰিলোঁ, বোলো হেৰি নহয়, এতিয়াতো ৰাধাক আনিব হোৱা নাই, ৰাধাক আনিবলগীয়া হ'লে মই নিৰ্দেশ দিম সূত্ৰ হিচাপে, সেইখিনি সময় তুমি লৈ আহিবা। কৈছে নহয়, মই এবাৰ নাচি লওঁ, মই আকৌ আপোনাক দি থৈ আহিম ৰাধাক গোপীৰ মাজত। বোলো ঠিক আছে। মই আহি পেলাই ক'লোঁ, বোলো নাই তেওঁ নাচিব, গতিকে আকৌ দি থৈ যাব। সেও মাৰিলে, ইমান সুন্দৰ নাছিলে, সঁচাই পনে প্ৰকৃত ভগৱান দেখি থাকিলে। হয়তো ৰিহাৰ্চেলতো সেইখিনি তেওঁ দেখুৱাব পৰা নাছিল, কিন্তু সেইদিনাখন ইমান মানে আচৰিত হৈ গৈছে। তে সেইবাৰ গ'ল, তেওঁ সেইমতে দিলে। থাৰ্ড টাইম যেতিয়া আকৌ কৃষ্ণ ওলাব লগা হ'ল, মই তেতিয়া আকৌ ওচৰ চাপি গ'লোঁ সূত্ৰ হিচাপে, বোলো আপুনি আকৌ ওলাব লাগিব এতিয়া গোপীসকলৰ মাজত। এইবাৰ বেছি কাম নাই আৰু, গোপীসকলে লগ পাব, নাচা বাগা কৰিব, সেইখিনি সময়তে অসুৰ ওলাব, তেওঁ অসুৰক বধ কৰিবা, হ'ব। মোক কৈছে নাই নহ'ব, মই 3টালৈকে নাচিম, আঙুলি এনেকৈ দেখুৱাই দিছোঁ। মই বোলো হ'ব হ'ব। সেই মুহূৰ্তত যেতিয়া তেওঁ আকৌ ওলাই আহিল, মই যেতিয়া সূত্ৰ হিচাপে যেতিয়া তেওঁ বিচাৰি যাওঁ, সেইমতে কোনোদিন মই মানে ধৰিব পৰা নাই যে তেওঁ যে কিবা এটা প্ৰভাৱ পৰি আছে। মই যেনেদৰে গৈছোঁ তেনেদৰে তেওঁলোকে মোক, বাকী ৰাসখন স্বাভাৱিকভাৱে হৈ গ'ল, স্বাভাৱিকভাৱে হৈছে। আৰু দৰ্শকে এইবাৰ যিখিনি দৰ্শক আহিছে, সেইসকলে হয়তো দেখি আচৰিত হ'ব যে কৃষ্ণৰ যিটো অংগী ভংগী, যিটো ৰূপ, মানে মই এতিয়া বৰাহঁতগুৰিত গৈছিলোঁ, তাৰ ৰাসৰ পিছদিনাখন মই সূত্ৰৰ ড্ৰেছযোৰ দিবলৈ যাওঁ, তেখেতলোকে কৈছে যে আচৰিত, মানে কৃষ্ণৰ যিটো ৰূপ, যিটো নাচ, অংগী ভংগী, সঁচাকৈ মানিব লাগিব। তেওঁ যে লম্ভি আছে, তেওঁ যে ঈশ্বৰ শক্তি এটা পালে। আৰু বচনত মই আজি বহু বছৰ মই সূত্ৰ কৰিলোঁ, পন্থা কৰিলোঁ, মানে যিমানেই মুখস্থ নহওক তাত অকণমান হ'লেও থোকা থুকলি লাগেই, কিন্তু এওঁৰ ক্ষেত্ৰত মই নাপালোঁ। কথাষাৰ কোৱাৰ লগে লগে ইমান সুন্দৰ এটা বচন মানে প্ৰয়োগ কৰিলে, যিখিনি কথা আছে এটা কথাও লৰচৰ নহয়। মই তেতিয়াও আচৰিত হৈছোঁ যে এওঁ একদম পূৰা মুখস্থ হৈ আছে।